আহিছোঁ টপিকলৈ। অসমৰ কোনগৰাকী ব্যক্তিক কি বুলি জনা যাত আমি আলোচনা কৰিম আজি। বিষ্ণুপ্ৰসাদ ৰাভাদেৱক কি বুলি জনা যায়? কলাগুৰু নামেৰে। জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক কি বুলি জনা যায়? ৰূপ কোঁৱৰ নামেৰে। নবীন চন্দ্ৰ বৰদলৈদেৱক কি বুলি জনা যায়? কৰ্মবীৰ নামেৰে। গোপীনাথ বৰদলৈদেৱক কি বুলি জনা যায়? লোকপ্ৰিয় নামেৰে। ফুকনদেৱক কি বুলি জনা যায়? দেশভক্ত নামেৰে। ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।